ৰঙৰ উৎসৱ ফাকুৱা আমাৰ পৰিয়ালৰ তৰফৰ পৰা সকলোকে হেপ্পী হোলী। প্ৰথমে সকলোকে নমস্কাৰ জনালোঁ, লগতে আদৰণি জনাইছোঁ মোৰ এটা নতুন ভিডিঅ' মাজলৈ। বন্ধু বান্ধৱীসকল, আজি মৰ্ণিং ব্লগ এটা ৰেডি কৰিছোঁ আপোনালোকলৈ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। আমাৰ জামুগুৰিতে মানে গোলাঘাট জামুগুৰিতে এনে সুন্দৰ সুন্দৰ কিছুমান ঠাই আছে বা বস্তু আছে, সকলোখিনি মানে আজিলৈকে মই দেখুৱাব পৰা নাই। তাৰ বাবে মই দুখিত। যিয়ে নহওক, আপোনালোকলৈ আজি এটা ব্লগ মানে আগবঢ়াইছোঁ। আপোনালোকে প্ৰথম পৰা শেষলৈকে চাব। ফুপাই ফুপাই আহি আছোঁ এয়া ৰেলৰ চিৰিৰ মাজে মাজে। যিয়ে নহওক, আৰম্ভণিটো কৰি দিছোঁ, আপোনালোকে চাই চাই গৈ থাকিব দেই। মানে কেমেৰালৈ চোৱাই নাই, তললৈহে চাইছোঁ। শিলগুটি যে উজত খাই ক'ৰবাত পৰি যাম নহ'লে। অঁ, সেইটো তামোলৰ বাৰীখন যে আছে, সেইটো চৰকাৰী ঘৰ পাইছেনে নাপায়, নাপোৱা পায়, পাব চাগে। দৈয়াং নদী হাবিখনে বেছি ভাল লাগিছে। পাৰ হৈ যাবিগি নে কি শুন? চিনাকি মানুহ এজন পাইছোঁ বাৰু, যে কি নহওক। এহেঁতক কৈছোঁ চিনাকি মানুহ এজন দেখিছোঁ বাৰু বোলো। ক'ত গৈছিলে? খকনগুৰি। আপোনাৰ ঘৰ এইফালেহে নি? নহয়, এতিয়া এইফালে কেলৈ ওলালেহি? অঁ অঁ অঁ, ট্ৰেইন আহিছে আমাৰ। এই ৰ বোলে ধৰি লওঁ বোলে। দেখিছা নাই কেনেকৈ ধৰি আছে চাওক। অঁ, সেইখন দলং ইমান ওচৰতে আছে। সেইফালে আছিলে পুৰণাখন, সেইফালে। সেইফালে এইবোৰ কি বান। ব'লা। হাই হেল্ল'। এইবোৰ খেতি যে, ৰাম ৰাম দেই, খেতিয়ে খেতি গোটেইখন। এইখিনিৰ পৰা যাব নোৱাৰা হ'লোঁ দেই, একদম ভৰি কাঁপি গৈছে। গটগটীয়া দলং। ট্ৰেইনখনৰ মাতটো সদায় শুনাই থাকোঁ মানুহবিলাকক। কি তুলিছ? খাওঁ আমি। হাবিৰ মাজত ডকাইত। ইমান ডাঙৰ কি কৰিছ? আগতে আছিলে সেইখন, সেইবিলাক খুটা দেখিছা নাই? আগৰখনতকৈ ওখ হ'ল। সেইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা। হা, এইফালে লৈ আহিলে আকৌ। আগৰখন সিখনে আছিলে। ইমান দূৰ গৰা নামি আমাৰ এইকেইজনী সেই তাত পালেগৈ। মই যাব নোৱাৰিম। সেইফালৰ পৰা পাৰি? মই ইয়াৰ পৰা বাছ দলংখন দেখাম বুলি ভাবিছিলোঁ, নোৱাৰিছোৱেই। খহি গৈছোঁ যে।
দলং ওপৰ ফলাই পৰে আহিম খুঁটা যে পুৰণা দলঙৰ খুঁটা গম পা নাই এইটো নতুন দলঙৰ খুঁটা এইখনে হয় আমি আকৌ এসা বাঁচা ইমান ধুনীয়া বাঁহ নহয় অ' এইবোৰ এইটো হেৰিহে বাঁহ নহয় কি বুলি কয় ৰ এইবোৰতো হেৰি নদীৰ কাষত যে থাকে সেইবোৰহে পাহৰিছোৱে নহয় এই মেটেকা নহয় এই যে কোনে কোনে চুকে চুকে যাব বিচাৰে আহিছ নি বোলে এইফালে এইবিলাক বান্ধি আছে বান্ধ বান্ধিছে অঁ নদী ভাগৰ লাগিছে সৰিয়হ নেকি নিজে খুলিছে হয় নাই সেই তাত ধেৰ বাঁহ আছে বাঁহ নহয় যেনিবা কি হয় থাকে লাও গছ বাহ ফুলকেইটা কিমান ধুনীয়া দেখাই দিয়ক মজা লাগিছে নে এই সীতাফল আছিলে কাটি দিলে কোনোবা সীতাফলটো ভাগৱত চলিয়ে আছে চোন ভাগৱত খতম হ'ল বুলি ক'লে বেঙেনা বেঙেনা লৈ ল কেনেকুৱা এটা একদম বহল আহলকৈ লৈ ল'লা জেগা ন মই ছিঙি মানে ক'বলৈ ভাষা নাই একদম বহিলা মাৰিম নি বন্ধু বাৰা মাৰিবলৈ অঁ অঁ জানো ফটো মাৰোঁতে ওলাইছে এইফালে আমাৰ লকৈ আহিনীয়া কচু ৰুলে আপোনালোকে যেতিয়া হ'ব মনে মনে আহি লৈ যাব আহিনীয়া কচু ৰুই থৈছে দেই সেই তালৈকে কিমান ৰুইছ ন এইডোখৰ 2 বিঘা ইয়াৰ পৰা সেই তালৈকে হয় ন চব কচুৱে ৰুলি হে চিয়াল অঁ আপোনালোকে যেতিয়া হয় মনে মনে আহি লৈ যাব দেই খাব পৰা হ'লে ধেমালি কৰিছোঁ পাই বেচেৰা 2 বিঘা কচুৱে ৰুইছে ধেমালি নি